মাৰ্ঘেৰিটাত অনুষ্টুপীয়াকৈ পালন কৰা হ'ল বহাগী উৎসৱ। সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ লোৱা কৰোনা ভাইৰাছৰ বাবে দেশজুৰি চলা লকডাউনৰ মাজতে আজি মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ উদ্যোগত ৩৬ সংখ্যক বহাগী উৎসৱ চৰকাৰে নিৰ্দেশনা অনুসৰি আনুষ্ঠানিকতা ৰক্ষা কৰি পতাকা উত্তোলনেৰে উদযাপন কৰা হয়। কেৱল মাৰ্ঘেৰিটাৰে নহয়, অসমৰ ভিতৰতে লেখত ল'বলগীয়া বিহু হিচাপে পৰিগণিত এই বহাগী উৎসৱ টাউন হাইস্কুল খেলপথাৰৰ বিনু চেতিয়া সৰণী মঞ্চত 1984 চনৰ পৰা উদযাপিত হৈ আহিছে। বিহুখনিৰ মূল আকৰ্ষণ আছিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। বিগত কেইবাবছৰ বিশিষ্ট সমাজকৰ্মী জ্যোতিষ ৰায়ে সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব প্ৰদান কৰি আহিছিল। সমগ্ৰ মাৰ্ঘেৰিটাবাসী আগ্ৰহেৰে অপেক্ষা কৰি থকা এই বিহুখন কৰোনা ভাইৰাছৰ বাবে বাতিল কৰিলেও আজি সামাজিক দূৰত্ব বজাই ৰাখি কেৱল আনুষ্ঠানিকতা পালন কৰা হয়। আজি পুৱা বিহু পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি সীমান্ত মাধৱ কটকীয়ে আৰু ডিচেন টিপমিয়াই স্মৃতি তৰ্পণ কৰে। পতাকা উত্তোলন কৰি সীমান্ত মাধৱ কটকীয়ে ভাষণ প্ৰসংগত কয় যে 1984 চনৰ পৰা উদযাপিত হৈ অহা বিহুখন বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে। ৰাইজক সতৰ্ক আৰু সজাগ হৈ চৰকাৰ তথা স্বাস্থ্য বিভাগৰ নিৰ্দেশনা মানি চলাৰ আহ্বান জনায়। শেহতীয়াকৈ হ'লেও মাৰ্ঘেৰিটা ব্যৱসায়ী সন্থাৰ বহাগী উৎসৱ সমিতিৰ তৰফৰ পৰা সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজকে আমি বিহুৰ ওলগ জনাইছোঁ। মাৰ্ঘেৰিটাবাসী ৰাইজে জানে যে ব্যৱসায়ী সন্থাই এই টাউন হাইস্কুল খেলপথাৰত বিগত 1984 চনৰে পৰা অতি উলহ মালহেৰে এই বহাগী উৎসৱটি আয়োজন কৰি আহিছে। ৰাইজেও এই উৎসৱখনিৰ প্ৰতি অতি আগ্ৰহেৰে বাট চাই থাকে। কিন্তু বৰ্তমান সমগ্ৰ বিশ্বৰ যি পৰিৱেশ, কৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বলৈ যি এক আতংকময় পৰিৱেশ নমাই আনিছে, সেই পৰিৱেশৰ পৰা আমি মাৰ্ঘেৰিটাবাসীও আঁতৰত থাকিব পৰা নাই। আমিও সকলো আজি আতংকৰ মাজত আছোঁ। চৰকাৰে লকডাউন ঘোষণা কৰিছে এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে, কিন্তু আমি এতিয়াও নিৰাপদ নহয়, আমিও এতিয়া বিপদৰ মাজত আছোঁ। গতিকে আমি দেশৰ এনে পৰিস্থিতিত উলহ মালহেৰে এই বিহু পতাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে, চৰকাৰেও অনুমতি নিদিয়ে। গতিকে এইবাৰ আমি অনুষ্টুপীয়াকৈ এই উৎসৱটি আয়োজন কৰিছোঁ, মাত্ৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচীৰে। আমি আশা কৰিম আমাৰ সকলো ৰাইজে যদি চৰকাৰে বান্ধি দিয়া যিসমূহ নিয়ম নীতি, লকডাউনৰ যিখিনি নিয়ম নীতি বা এই মহামাৰীৰ পৰা পৰিত্ৰাণ পাবৰ বাবে যিখিনি নিয়ম নীতি চৰকাৰে বা আমাৰ স্বাস্থ্য বিভাগে আমাক আগবঢ়াইছে, সেই সকলোখিনি যদি আমি মানি চলোঁ, আমি নিশ্চয় কৰোনাক প্ৰতিহত কৰিব পাৰিম। আৰু এই কৰোনাক প্ৰতিহত কৰি আমি আহি থকা দিনবিলাক অতি সুন্দৰকৈ এখন অতি সুন্দৰ আৰু এখন নতুন সমাজ আমি গঢ়িব পাৰিম, এখন নতুন দেশ আমি গঢ়িব পাৰিম আৰু আমি পুনৰ অতি সুন্দৰকৈ আমাৰ এই বিহুভাগ আমি অনুষ্ঠিত কৰিব পাৰিম। ৰাইজক আমি পুনৰ আকৌ আনন্দ দিব পাৰিম, এয়ে আজিৰ এই দিনত আমাৰ আশা। ব্যুৰ' ৰিপৰ্ট, তিনিচুকীয়া টাইমছ।